হেল্ল' ৰাইজ, আকৌ এটা ভিডিঅ' লৈ আহিছোঁ দেই বহুত দিনৰ মূৰত। মানে তাই দুখ নধৰিব, কাৰণ ভিডিঅ' বনাম বুলি ভাবোঁতে সদায় দিনটো পাৰে হয়। কি ভিডিঅ' বনাম বুলি ভাবি থাকোঁ, একো কণ্টেনো নাই, কিনো ভাত বনোৱা, চাহ বনোৱা, ঘৰ সাৰা বনাম। সেইকাৰণে মানে ক'ৰবাত যাব ওলাইছোঁ কাৰণে ভিডিঅ'টো ৰাখি থ'লোঁ আৰু। ক'ত যাম দেখাম ৰ'ব, মানে বহুত দিনৰ মূৰত যাব ওলাইছোঁ, ভাবিছোঁ আপোনালোককো দেখাওঁ। ময়ো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যোৱাটো হ'ব আৰু মাৰ কাৰণে হৈছে। মানে মা যাব, মাৰ লগত ময়ো যাব পাম আৰু সেইটো কাৰণে বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যাবহে পৰা নাছিলোঁ। আৰু এয়া মই অকণমান ওলাই মেলি মানে সাজোন কাচোন কৰি আছোঁ। মাহঁত ঘৰৰ পৰা আহি আছে, মই ইয়াতে ৰুমতে ওলাইছোঁ আৰু ৰুমতে মানে ৰুমৰ পৰা যাম। আজি ছুটি লৈছোঁ, লৈ কিনে ওলাইছোঁ সেয়াই আৰু ইফালে মই অকণমান মেকআপ কৰিলোঁ। মেকআপৰ নামত মানে বেলেগ একো নহয়, লিপষ্টিক, কাজল আৰু ফুটা দেই ৰাইজ, বেলেগ একো নাই। আৰু কি হ'ল, মোৰ মানে চুলিখিনি বহুত সৰিছে আৰু কি কৰিম, কি লগাম, একো উপায় নাই। চব কৰি চালোঁ, একো নাই। চুলি সৰে সৰিয়ে থাকিব, মানে কি ক'ম আৰু। আপোনালোকে কিবা উপায় পালে দিবচোন দেই। আৰু ধুনীয়াকৈ ওলাইও আছোঁ, মাজতে ভাইটিক কিবা কিবি কৈ আছোঁ, তই ভাত বনাবি, খাবি, মই আজি মানে আমাৰ তাতে খোৱাকৈ হ'ব। ক'ত যাম, কি কৰিম দেখা পাব ৰ'ব। আৰু এয়া ধুনীয়াকৈ ওলাই মেলি ৰখিয়ে মানে মই এনেই বহুত সোনকালে উঠিলোঁ আজি, যে তাতে সোনকালে আহিব, সিহঁতে সোনকালে আহিব বুলি, কিন্তু ৰখি মোৰ বৰ লাগি গৈছে আৰু উপায় কৰি আছোঁ মই ইফালে। তাৰপাছত ফাইনেলি আহি পালে আৰু মই গাড়ী উঠিলোঁ। মা এখন বেলেগ গাড়ীত আছিল আৰু মই এখন গাড়ীত উঠিলোঁ, মানে 3খন গাড়ী গৈছে। আৰু এয়া আধা ৰাস্তাত ৰখোঁতে মাক লগত দেখালোঁ আৰু লগতে কিবা খাইছিলোঁ তাকে দিলোঁ সেইখন গাড়ীত গৈ। আৰু এয়া আমি ফাইনেলি আহি পালোঁ। আমি আহি আছিলোঁ ধলপুৰ শিৱ মন্দিৰত, আৰু এয়া আমাৰ গাড়ী তাতে ফাঁচি ৰ'ল। আমি তাৰ পৰা খোজকাঢ়িব লগা হ'ল, মানে জাগা আহি পালোঁ, কিন্তু মানে মন্দিৰৰ ওচৰ পাওঁ হওঁতে গাড়ীখন বালিত ফাঁচি ৰ'ল আৰু এনেকৈ আমি খোজকাঢ়ি যাব লগা হ'ল। আৰু ফাইনেলি ইফালে মন্দিৰ আহি পালোঁ। মনটো যে কেনেকুৱা ধুনীয়া লাগিছে নহয়, মানে কি ক'ম আৰু। তাৰপাছত মায়ে কিবা কিবি লৈ আহিছে, হ'লেও আৰু এইখিনি বাবাৰ নামত কিবা অকণমান ল'লোঁ, চাকি ধূপ এইখিনি ইয়াতে ল'লোঁ, বাকীখিনি মায়ে ঘৰৰ পৰা লৈ আহিছে। তাৰপাছত এয়া মামী আৰু মানে মা আৰু মই ওপৰত যাই আছোঁ চিৰি দি। তাৰপাছত ভিতৰত তাতে চাকি দিব নিদিয়ে কাৰণে ইয়াতে দিছোঁ আৰু, ভগৱান য'তে নহওক থাকে নহয় জানো, তাতে দিব নিদিয়ে। আৰু ইফালে আমি বাহিৰত চবেই চাকি বন্তি দি কিনে ভিতৰত সেৱা ল'ব গৈছোঁ আৰু ইয়াতে সকলোৱে দিছে। তাৰপাছত ধুনীয়াকৈ ময়ো ধূপ চাকি জ্বলালোঁ, মায়েও জ্বলাই মেলি এয়া ধুনীয়াকৈ আমি সেৱা ভাগ কৰি ল'লোঁ। তাৰপাছত আৰু যিহেতু 3খন গাড়ীত বহুত মানুহ গৈছিল, সেইটো কাৰণে চবকে দেখুওৱা নাই ৰাইজ, মানে কিছুমানে ভিডিঅ'ত ওলাব মানে বেয়াও পায়তো, সেইকাৰণে। আৰু এয়া ধুনীয়াকৈ আমি তাতে পূজা কৰি ইয়াৰ ভিতৰত বাবাক দৰ্শন কৰিব আহিলোঁ। আৰু দৰ্শন কৰোঁতে মই পণ্ডিতজীকটো মানে সুধি আছিলোঁ, বাবাক মানে চুই কিনে হেৰি কৰিব পাৰিনে নৰি, কৈছে পাৰিবা। আৰু ইয়াতে মই অকণমান তাৰ পৰা পানী লৈ কিনে ঢালিলোঁ আৰু, নহ'লে মোৰ ভাল নালাগে। মানে মই য'তে নহওক বাবাক যদি এনেকৈ পানী দিব নাপাওঁ, মনটো খুচ নহয়। সেইকাৰণে বাহিৰত তাতে কি কেনেকুৱা একো গম নাপাওঁ, সেইটো কাৰণে মানে পণ্ডিতজীকটোক সুধি ল'লোঁ। আৰু সুধি লৈ এয়া আমি মায়ে ময়ে সেৱা ল'লোঁ। আৰু ইফালে আহিলোঁ, এই শিলৰ মূৰ্তিটো মানে গণেশ বাবাৰ হয় বোলে। তাৰপাছত আমি তাৰ পৰা আহি খাব ল'লোঁ। আজিলৈ আহিছোঁ ৰাইজ, ভাত পানী খাই মেলি